ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আৰু আজি গৈ আছোঁ ক'ত জানেনে? গম পাইছে চাগে আমি য'ত ভোট দিব যাওঁ, মানে আমাৰ যোনটো ভোট কেন্দ্ৰ হয় তাতে যাম বেজি ল'বলৈ, ভেকচিন ল'ম। তো তেনেকুৱা কোনো ভিডিঅ' নহ'ব, তো যিমানখিনি যাম বেজি লোৱা তাৰে এটা ভিডিঅ' এটা দিম সৰুকৈ। তো চাওকচোন ভিডিঅ'টো আৰু আমি ভিডিঅ'টো আৰম্ভ কৰা হওক। ফ্ৰেণ্ডছ গৈ আছোঁ বেজি ল'ম বুলি, পূৰা এক্সাইটেড, ভয়ো লাগি আছে ভালো লাগি আছে। আৰু ইফালে ভণ্টি ভাল লাগিছে নাই? ভাল লাগিছে, ভয়ো লাগি আছে বহুত আৰু ভালো লাগি আছে, কিন্তু ভেকচিনটোতো ল'বই লাগিব ন, যিহেতু কৰোণাটো তো গ' বেক দিব লাগিব আকৌ, আমাৰ পৃথিৱীখন আকৌ আগৰ নিচিনাৰ ওপৰত ঘূৰাই আনিবলৈ। তো আমিতো এইটো মানে প্ৰয়োজনীয় এইটো কাম কৰাটো, তো তাৰ কাৰণে ল'ম। আৰু আপোনালোকে যদি কোনোবাই লোৱা নাই ল'ব, আৰু ল'লে যদি বাৰু ভালে কথা। তো যাই আছোঁ, ভয় লাগি আছে, তো দেখাম বাৰু এইখিনি, চাই থাকক ভিডিঅ'টো। ফ্ৰেণ্ডছ আহি পালোঁ নগৰবাহী চক। এতিয়া নগৰবাহী মছজিদটোৰ ওচৰত দি আছে ভেকচিন, তাতে মানে স্কুল এখন আছে, তাত দি আছে। এতিয়া তালৈকে যাব লাগিব। ইয়াত বেজি ল'বলৈ আহিছোঁ এইবোৰ মানুহ এনেকৈ। মই 131, বহুত দেৰি আছে আৰু ৰখি আছোঁ, কি কৰিম আৰু এনেকৈ আৰু। আৰু ফ্ৰেণ্ডছ এতিয়া ভণ্টিয়ে ভিডিঅ' বনাই আছে, মই বেজি ল'বলৈ গৈছিলোঁ, আৰু তাইদেউ ভয়তে অলপ চলপ কঁপিয়ে আছে। আপোনালোকে গম পাব ভিডিঅ'টো চালে, তাইদেউ একদম কঁপি আছে ভয়ত মোক দিয়া দেখি। আৰু মই লোৱাৰ পিছতে ভণ্টিয়ে লৈছে। ভণ্টি বোলে ভয় লাগে নহয়, কিন্তু তাই মোক ধৰিয়ে লৈছে গোটেই, আপোনালোকে দেখিব। ফ্ৰেণ্ডছ 9টা বজাৰ পৰা ৰৈ এতিয়া 1টা বাজিলে, লৈ ল'লোঁ মাত্ৰ ভেকচিনটো। এইমাত্ৰ লৈ কিনে আহিলোঁ, আৰু ভণ্টি দুটাই ল'লোঁ। কৈছে হয়তো অলপ চলপ জ্বৰ উঠিব পাৰে কৈছে ৰাতি, তো ইমান একো চিন্তা নাই, তো ল'লোঁ আৰু। আৰু মই আগতে কৈছোঁ আপোনালোকে যদি কোনোবাই লোৱা নাই ল'ব। তো আৰু এইটোৱে আছিলে এটা সৰু ভিডিঅ'। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ বাই বাই।